হেল্ল' গাইজ, সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু অৱশেষত অপেক্ষা অন্ত পৰিল। সেই শাশ্বতী নামৰ যুৱতীগৰাকীৰ পৰা শ্ৰীকৃষ্ণ যি লম্ভিছিল বুলি খবৰ ওলাইছিল আৰু সেয়া সত্যতাৰ প্ৰমাণ হ'ল। এতিয়া শ্ৰীকৃষ্ণ তেওঁৰ গাৰ পৰা আজি আঁতৰি গ'ল। দেহৰ পৰা শ্ৰীকৃষ্ণ লম্ভিছিলে বুলি সকলোৱে আমি জানো, আৰু তেওঁৰ গাৰ পৰা আজি বৃহস্পতিবাৰ দিনৰ শুভ দিনটোতে তেওঁৰ গাৰ পৰা আঁতৰি গ'ল। এটা ভাল খবৰ আপোনালোকক জনাইছোঁ। আৰু সকলোকে জনাইছোঁ পুনৰবাৰ শ্ৰীকৃষ্ণ তেওঁৰ গাৰ পৰা আঁতৰি গ'ল, আৰু লগতে তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি তেওঁ জানিবলৈ দিছে। লগতে তেওঁক শুভকামনা জনাইছোঁ অনাগত দিনত আৰু এটা ভাল খবৰ সকলোৰে বাবে। আৰু কেনেদৰে মাংগলিক কাৰ্যৰে আজিৰ দিনটোত তেওঁৰ গাৰ পৰা দেহৰ পৰা আঁতৰি গ'ল ভগৱান চাওঁ আহক। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।